হেল্ল' হাই সকলো ভালে আছে বুলি আশা কৰিলোঁ চ' এই ভিডিঅ'টো একচুৱেলি মই বহুত দিনৰ আগৰ পৰা মই চেষ্টা কৰি আছিলোঁ বনাবৰ কাৰণে চ' এই ভিডিঅ'টো ষ্ট্ৰিক্টলি মই আজিকালি যিটো চলি আছে লাইক যিটো ট্ৰেডিং বুলি কয় বা শ্বেয়াৰ মাৰ্কেটত যিটো পইচা লগা বুলি কয় সেই তাৰ ওপৰত মই একচুৱেলি অকণমান ডিছকাছ কৰিবলৈ চেষ্টা কৰিম ইয়াতে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ ইনভেষ্টমেণ্টৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব পাৰে আপোনালোকৰ কাৰণে কাৰণ ইয়াত মই বহুতখিনি বস্তু শ্বেয়াৰ কৰিম চ' কেইদিনমান ধৰি মই নিউজ চাই আছিলোঁ বা লাইক ফেচবুকবিলাকতো আহিছিলে যে কিবা এপ আহিছে YBI আহিছে বা কিবা কিবা ব্ৰকাৰ DB ব্ৰকাৰ কিবা কিবি হেন তেন বা আৰু ডিফাৰেণ্ট এপ আহিছে যাত একচুৱেলি আপোনালোকে ট্ৰেডিং কৰিব পাৰে আৰু পইচা কামাব পাৰে ৰাইট চ' এই বস্তুটো যিটো ট্ৰেডিং এপ এইটো এতিয়াতো আজি এটা দুটা আহিছে হা না আৰু কেইদিনমানৰ পিছত হয়তো আপোনালোকে বহুত এনেকুৱা নিউজ পাব আৰু এনেকুৱা এপ আহি থাকিব আজিকালি মানুহবিলাক কি হৈছে যে শ্বৰ্টকাট ৱেত পইচা আৰ্ণ কৰাটো তালিকা এটা বিচাৰি থাকে ন চবকে একদম নিজৰ পইচাটো ডাবল কৰিব ইচ্ছা কৰে মোৰ যদি 1 লাখ টকা আছে মই 2 লাখ টকা বনাব চেষ্টা কৰিম মোৰ যদি 1 কৰোৰ আছে মই 2 কৰোৰ বনাব চেষ্টা কৰিম চবকে শ্বৰ্টকাট ৱেত লাগে হয় না আৰু মানুহে ভাবিছে যে ট্ৰেডিংটোৱে হৈছে বা শ্বেয়াৰ মাৰ্কেটটোৱে হৈছে শ্বৰ্টকাট ৱে য'ৰ পৰা আমি মানে আমাৰ পইচা ডাবল কৰিব পাৰিম বা পইচা ট্ৰিপল কৰিব পাৰিম বা তাৰ পৰা মই পইচা খুব কামাব পাৰিম হয় না চ' ট্ৰেডিং ইজ নট দ্য শ্বৰ্টকাট ৱে টু আৰ্ণ মানি ইট ইজ দ্য মষ্ট ডিফিকাল্ট এণ্ড ৰিস্কি ৱে অফ আৰ্নিং মানি এটা খুব ৰিস্কি আৰু খুবেই টান ৰাস্তাটো হৈছে ট্ৰেডিং ইয়াত মানুহে ৰাতিৰ ভিতৰতে 1 লাখ টকা 1 কৰোৰ টকা হেৰাই দিছে আৰু দিনৰ ভিতৰতে 1 কৰোৰ টকা আজিকালি যোনবিলাক নিউজ দেখিছোঁ যোনবিলাক এপ আহিছে তাত বোলে কি হৈছে পইচা আপুনি ইনভেষ্ট কৰিব লাগিব না পইচা অলপ দিব লাগিব দেন তাৰপিছত আপোনালোকৰ আণ্ডাৰত সেই এপটোত আনিব লাগিব তেতিয়া আপুনি কিবা পইণ্টছ পাবা আকৌ কেশ্ববেক পাবা কিবা পইচা পাবা কিবা হেন টেন পাবা সেনেকুৱা ধৰণৰ এপ আহি আছে আজিকালি চাওক এইবিলাক একচুৱেলি ট্ৰেডিং নহয় এইবিলাক হয় একচুৱেলি চুৰ বুলি ক'ব লাগিব একচুৱেলি ডকাইত হয় দিজ আৰ নট ট্ৰেডিং যোনটো এইটো YBI যোনটো আহিছে ৰিচেণ্টলি অসমৰ খুব বহুতখিনি মানুহে প্ৰথমতে পইচা পাইছিলে বাট এতিয়া কি হৈছে কোটি কোটি টকা লৈ পেলাই হয়তো সি পলাই যাব পাৰে ক'ৰবাত হয় না চ' তেনেকুৱা ধৰণৰ এপৰ পৰা আপোনালোকে খুবেই সাৱধান হ'ব কাৰণ আপোনালোকৰ যিবিলাক পইচা এতিয়া আপোনালোকৰ বেংকত থৈছে সেইবিলাক পইচা বেংকৰ পৰা উলিয়াই আনি পেলাই এইবিলাক এপত কেতিয়াও নাজানিব কাৰণ এইবিলাক আপোনালোকৰ যিটো হাৰ্ড আৰ্ণ মানি যিটো কষ্ট কৰি পেলাই যিবিলাক পইচা আপোনালোকে আৰ্ণ কৰিছে সেই পইচাটো আপোনালোকে এনেই কাৰোবাক দি নিদিব সঁচাকৈ যদি ট্ৰেডিং কৰিব বিচাৰিছে বা পইচা কামাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কেইটামান কথা মনত ৰাখিব এই কথাবোৰ মই এতিয়া কৈ আছোঁ এই ভিডিঅ'টোত যদি কোনোবাই যদি আপোনালোকক কয় যে কিবা এপৰ নাম কয় বা ক'ৰবাত ৱেবছাইটৰ নাম কয় বা ক'ৰবাত পইচা থোৱাৰ নাম কয় তেতিয়াহ'লে একদম ঘপককৈ সেই পইচাটো থৈ নিদিব চ' প্ৰথম কথা আপুনি যদি কোনোবাই যদি আপোনাক কয় তেতিয়াহ'লে সেই প্ৰথম বস্তুটো আপোনালোকে চাব লাগিব যে সেই এপটোনো কি কৰে এপটোত মই কেনেকৈ পইচা আৰ্ণ কৰিব পাৰিম পইচাটো মই কেনেকৈ কামাব পাৰিম এই এপটোত যদি মই পইচাখিনি ডালি দিওঁ তেতিয়াহ'লে মোৰ পইচাখিনি ক'ত যাব না কিবা একাউণ্ট খুলিব না কিবা প্ৰফাইল খুলিব না কি কৰিব ক'ত যাব পইচাখিনি যেনেকৈ আমি বেংকৰ একাউণ্ট খুলিলে আমাৰ ছেভিং একাউণ্ট খোলো আমি কাৰেণ্ট একাউণ্ট খোলোঁ পইচাটো থ'লে কি হয় বেংকৰ একাউণ্টত যায় এইটো ছেফ হৈ থাকে সেইটো ক'তো নাযায় না যেতিয়ালৈকে বেংকটো জিন্দা আছে আমাৰ পইচাখিনি ছেফ আছে ৰাইট এতিয়া ঠিক তেনেকৈ যদি এপটো যদি আপুনি যদি পইচা ডালি দিয়ে তেতিয়াহ'লে প্ৰথম কথাটো আপুনি চাব যে সেই এপটোতনো কি আছে যে মোক পইচা দিব মই যদি 1 লাখ টকা থৈ দিওঁ মোক যদি মানুহজনে যদি কয় যদি মোক কৈছে এপটোৰ কথা সি যদি কয় যদি মই দিনে 500 টকা কামাই আছোঁ 1500 টকা কামাই আছোঁ কেতিয়াবা 1000 কামাওঁ কেতিয়াবা 2000 কামাওঁ চালা কমাই আছোঁ ঠিক ভাই তোৰ কামালে তো প্ৰথম কথা এইটো চাব লাগিব যে সেই এপটো যে ইমান কেনেকৈ পইচা দিছে কাৰণ চাওক কোনো মানুহে ইজিলি পইচা নিদিয়ে আপোনাক কোনো মানুহে এনেই পইচা নিদিয়ে কোনো জগতত ইমান ভাল মানুহ নাই যে একদম দিনে পইচা দি আছে ৰাইট চ' সেই পইচাখিনি আহিছে ক'ৰ পৰা সিহঁতো ক'ৰবাত কিবা বিজনেছ কৰি আছে কোনোবা 2 নম্বৰী বিজনেছ হ'ব পাৰে কোনোবাই কি আই ডোণ্ট নো লাইক এনিথিং ইট কেন হেপেন লাইক এনেকৈ পইচা আহিব পাৰে আপোনাক দিব পাৰিছে তেতিয়াতো দিব পাৰিছে ৰাইট ইয়াৰ পৰা আপোনাক প্ৰলোভন দেখাই আছে পইচা দিয়ে আছে এদিন দুদিন তাৰপিছত যেতিয়া আপোনালোকে বেছিকৈ পইচা সেই এপটো ডালি দিব তেতিয়াহ'লে গোটেইখিনি লুটি পেলাই গুচি যাব ৰাইট ছেকেণ্ড কথা হৈছে যে যদি এপটো যদি বন্ধ হৈ যায় তেতিয়াহ'লে মই পইচাখিনি উলিয়াব পাৰিম নে নোৱাৰিম
কাৰণ যোনে এপটো বনাইছে তাকতো আমি দেখা নাপাওঁ, কোনে বা বনালে কি বা কৰি থৈছে, সি বা ক'ত বা বহি আছে, আমি তাক কণ্টেক্ট কৰিব, সি আমাৰ থৰি না ফোন ৰিচিভ কৰিব, হয় না, তাক পুলিচেও বিচাৰি নাপাব, আমিতো কি আৰু। দেন থাৰ্ড কথা হ'ল যে সেই এপটো গভৰ্ণমেণ্টৰ লগত ৰেজিষ্ট্ৰেশ্যন আছেনে নাই। 3 নম্বৰ কথা যে সেই এপটো যদি আহিছে সেইটো গভৰ্ণমেণ্টে সেই এপটোত কণ্ট্ৰল কৰিছেনে নাই, গভৰ্ণমেণ্টে সেই এপটোত চাইছেনে নাই। কাৰণ কি হ'ল ট্ৰেডিঙত কি হয়, সেইটো 5,000 2,000 টকাৰ কথা নহয়, তাত লাখ লাখ টকা কৰোৰ টকাত তাতে পইচা ট্ৰানজেকশ্যনছ হৈ থাকে, হয় না, আপ এণ্ড ডাউন হৈ থাকে। গতিকে চৰকাৰেতো আৰু ইমানখিনি কেছ ফ্ল' হৈ আছে, ইমানখিনি টকা ইফাল সিফাল হৈ আছে, তাততো চকু নিদিয়াকৈতো নাথাকিব। যদি জেনুৱেন হয়, যদি চুৰ নহয়, যদি ডকাইত নহয়, সেই এপটোত নিশ্চয় সি চৰকাৰৰ লগত লিংক থাকিব, যদি চুৰ নহয়, যদি দোকানী। কিন্তু যদি চুৰ ডকাইত যদি হয়, সি অভিয়াছলি চৰকাৰৰ লগত কোনো লিংক নাথাকিব সিহঁতৰ, হয় না। চ' যদি জেনুৱেন এপ হয়, যদি ভাল এপ হয়, যদি সঁচাকৈ যদি ভাল এপ হয়, যদি আপুনি ট্ৰেডিং কৰিব পাৰে, সেই এপটো নিশ্চয় চৰকাৰৰ লগত ৰেজিষ্ট্ৰেশ্যন থাকিব। চ' কেইটামান এজেঞ্চি আছে যিটো চৰকাৰৰ এজেঞ্চি। তো প্ৰথম এজেঞ্চি হয়তো চেবি বুলি কয়, চেবি, CDSL অৰ NDSL, এইকেইটা হ'ল কিছুমান অৰ্গেনাইজেশ্যনছ যোনে ষ্ট্ৰিক্টলি এই ট্ৰেডিংটোক চাই থাকে, মানে কোনে কিমান পইচা ঢালিছে, কোনে কিমান ক'ত ট্ৰানজেকশ্যনছ হৈছে, কোনে কিমান ইনভেষ্টমেণ্ট কৰিছে, সেই সকলোবোৰ এই এজেঞ্চিকেইটা, এইটোত গভৰ্ণমেণ্টৰ এটা ডিপাৰ্টমেণ্ট বুলি ক'ব লাগিব একচুৱেলি, এই ডিপাৰ্টমেণ্টকেইটাই চাই থাকে। কাৰণ সিহঁতে কিয় চাই থাকে, কাৰণ সিহঁতে আমি যোনটো ট্ৰেডিং কৰিছোঁ, যোনটো আমি পইচা ঢালিছোঁ, সেইবিলাক আমি ৰুল ফ'ল' কৰিছোঁ নে নাই, আমি যিমানখিনি ইনকাম কৰিছোঁ তাতো আমি টেক্স দিব লাগিব চৰকাৰক, ৰাইট। চৰকাৰেতো এনে বহি থকা নাই, আমি যদি 1 লাখ টকা কামাওঁ হয়তো তাৰ 20% আমি দিব লাগিব চৰকাৰক, ৰাইট। চৰকাৰেতো পইচা ল'বই। যদি চোৰ ডকাইত হয় তেতিয়াহ'লে সেই টেক্সৰ পৰা বচাবৰ কাৰণে সি গভৰ্ণমেণ্টৰ লগত ৰেজিষ্টাৰ নকৰিব। ইয়াত যদি গভৰ্ণমেণ্টৰ ৰেজিষ্টাৰ নাই তেতিয়াহ'লে ইয়াত এটা ৰিস্কি আছে যে যদি এপটো যদি বন্ধ হৈ যায়, যোনটো কোম্পানীত আপুনি পইচা লগাইছে সেই কোম্পানী যদি বন্ধ হৈ যায়, তেতিয়াহ'লে আপুনি সুপ্ৰিম কোৰ্ট যাওক, য'তেই কোৰ্ট নাযাওক কিয়, আপোনাক কোনো সহায় নকৰিব, হয় না। চ' এতিয়া মই কেইটামান এপৰ নাম ক'ম, আপোনালোকে যদি সঁচাকৈ যদি ট্ৰেডিং কৰিবলৈ মন আছে, সঁচাকৈ যদি পইচা বনাব যায়, মানে ভালেখিনি যদি ডিপ'জিট কৰিব ৰাখা হৈছে, কাৰণ আজিকালি বেংকতনো কিমান ইণ্টাৰেষ্ট দিয়ে, হয়, ফিক্সড ডিপ'জিট কৰিলে আপুনি 7% পাব, 8% পাব, মেক্সিমাম যদি ছিনিয়ৰ চিটিজেন হয় হয়তো আই ডোণ্ট ন', লাইক 9%লৈকে আপোনালোকে পাব পাৰে, মই একজেক্টলি নাজানো। হ'লে মই কেইটামান আপোনালোকক জেনুইন এপ ক'ম আৰু সেই এপকেইটাত আপোনালোকে পইচা থ'ব পাৰিব। চ' প্ৰথম এপটো হৈছে গ্ৰ' বুলি পেলাই টাইপ কৰিলে আপুনি প্লে ষ্ট'ৰত আহিব, GROWW, গ্ৰ'। এই এপটো যদি আপোনালোকে যদি টাইপ কৰে তেতিয়াহ'লে আপুনি পাই যাব। আৰু দ্বিতীয়টো হ'ল জিৰ'ধা, এই দুটা এপটো আপুনি মাৰি দিলে প্লে ষ্ট'ৰত। এতিয়া এই এপকেইটাত ইমান ছেফ কিয়, কাৰণ গোটেই ইণ্ডিয়াৰ মানুহে এই এপটোত একচুৱেলি ট্ৰেডিং কৰিছে, ইয়াত ইনভেষ্টমেণ্ট কৰা, পইচা লগায় ইয়াতে, হয় না, ইয়াতে পইচা লগায়। তেতিয়াহ'লে এই এপকেইটা কিয় ইমান ছেফ মই কৈ আছোঁ। গ্ৰ' আৰু জিৰ'ধা এপটোৱে কি হয়, সিহঁতে এটা ডিমেট একাউণ্ট খুলি দিয়ে আপোনাৰ। ডিমেট একাউণ্টটো হ'ল স্পেচিফিকলি আপোনাৰ ট্ৰেডিঙৰ কাৰণে একাউণ্ট বনোৱা হয়, য'ত হিউজ এমাউণ্ট অফ পইচা ইদাৰ ট্ৰানজেকশ্যনছ হয়। মানে সেই ডিমেট একাউণ্টটো কাৰ তাত থাকে, হয়তো CDSL থাকিব, চেণ্ট্ৰেল ডিপ'জিটৰী ছাৰ্ভিচ লিমিটেড আৰু নেশ্যনেল ডিপ'জিটৰী ছাৰ্ভিচ লিমিটেড। এই দুটা হৈছে চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট য'ত আপোনাৰ ডিমেট একাউণ্ট খুলিব। গতিকে আপুনি যদি সেই এপটো যদি প্ৰফাইল খোলে তেতিয়াহ'লে প্ৰথম কামটোৱে হ'ব যে ডিমেট একাউণ্ট খোলা কামটো। সেই একাউণ্টটো কাৰ তাত থাকে, গভৰ্ণমেণ্টৰ হাতত থাকে। গতিকে সেই এপটো বন্ধ হৈ গ'লেও কোনো খাতিৰ নাই, কাৰণ আপোনাৰ একাউণ্টটো কাৰ তাত আছে, চৰকাৰৰ তাত আছে, হয় না। সেই একাউণ্টৰ নাম্বাৰটো আপোনাক দিব, সেই একাউণ্টৰ নাম্বাৰটো আপুনি ছেফ জেগাত থৈ দিলেই হ'ল, ক'ৰবাত লিখি থৈ দিলেই হ'ল, ক'ৰবাত আপুনি ছেফ জেগাত থৈ দিলে। যদি এপকেইটাও যদি বন্ধও যদি হৈ যায় তেতিয়াহ'লে আপোনালোকে যদি ডিমেট একাউণ্ট নাম্বাৰটো যদি আছে, সেই একাউণ্ট নাম্বাৰটোৰ পৰা আপুনি আপোনাৰ যিমানখিনি পইচা আছে সেইখিনি উলিয়াই ল'ব পাৰিব। তাৰপিছত সেইবিলাক হৈছে জেনুইন এপৰ, এইটো জিৰ'ধা আৰু গ্ৰ'। আৰু নেক্সট হৈছে ইয়াত যিবিলাক আপুনি ট্ৰেডিং কৰিব, পইচা ইনভেষ্টমেণ্ট কৰিব, পইচা ডিপ'জিট কৰিব, পইচা পেলাব, যিবিলাক ট্ৰেডিং হ'ব, যেতিয়া আপোনাক ইণ্টাৰেষ্ট দি দিব, আপোনাক সুদ দি দিব, হা, সেই এইবিলাকত কোনে ৰেগুলেট কৰে, চেবি বুলি পেলাই এটা অৰ্গেনাইজেশ্যন আছে। মই আগতে কৈছিলোঁ চেবি। চেবিৰ তাত আপুনি কিমান পইচা কামালে এক বছৰত, কিমান পইচা হেৰুৱালে আপুনি এক বছৰত, সেইবিলাক গোটেই ইনফৰমেশ্যন চেবিৰ তাত থাকে। গতিকে আপুনি যদি এনেকুৱা ভাবিছে যে মই এক বছৰত মই 5 লাখ টকা কামালোঁ, আপুনি বিন্দাছ বহি আছে, তেনেকুৱা নহয়। 5 লাখ টকাৰে আপুনি টেক্স চৰকাৰক দিবই লাগিব।
কাৰণ সেইখিনি পইচাটো আপুনি ইনকাম কৰিছে, ইট ইজ এক্সট্ৰা ইনকাম, 5 লাখ টকা কামাইছোঁতে আপুনি চৰকাৰক দিবই লাগিব। গতিকে সেইবোৰ কামৰ কাৰণে কাৰ পৰা কিমান টেক্স ল'ব পাৰিম, কাৰ পৰা কিমান ল'ব পাৰিম, কোনে কিমান পইচা ইনকাম কৰিছে, সেইবিলাক গোটেই বস্তু চাই থাকে আপোনাৰ চেবিয়ে। গতিকে এতিয়া চাওক, এইবিলাক ট্ৰেডিং এপত যিটো জিৰ'দা এণ্ড গ্ৰ' সেইবিলাকত কি গোটেই চৰকাৰৰ লগত ইহঁতৰ লিংক আছে, এতিয়া কালি যদি এইকেইটা কোম্পানী যদি বন্ধ যদি হৈ যায়, তেতিয়া আপোনালোকে কোনো চিন্তা কৰিব দৰকাৰ নাই, কাৰণ আপোনাৰ পইচাখিনি চৰকাৰৰ হাতত আছে। একচুৱেলি কি হয়, সেই এপবিলাকে যিবিলাক ডুপ্লিকেট এপ সেইবিলাকে কি হয়, আপোনাক লৈ পেলাই বিজনেছ কৰিছে, আপোনাৰ ওপৰত বিজনেছ কৰিছে। আপোনাক ক'ব পইচা দে, মই আপোনাক পইচা দিম, আপুনি মোৰ ওপৰত মানুহ আনি দে, মই আকৌ আপোনাক এই এক্সট্ৰা অলপ বেনিফিট দিম, পইচা দিম, কিবা হেণ্টেন, চ' ছামথিং লাইক ডেট। কিন্তু একচুৱেল যিবিলাক জেনুইন এপ হয়, যোনে ট্ৰেডিং এপ হয়, সেইবিলাক আপুনি কেতিয়াৰ পৰা পইচা নোখোজে। আপুনি সেই এপটোত গৈ পেলাই আপুনি মাথা মাৰিব লাগিব, মই কেতিয়া পইচা ঢালিম তাত, কোনটো কোম্পানীত মই পইচা ঢালিম, কোনটো কোম্পানীত মই পইচা দিলে মোৰ বেনিফিট হ'ব, সেইবিলাক গোটেই আপুনি চালি জাৰি কৰিব লাগিব, ষ্টাডি কৰিব লাগিব, তাৰপিছতহে আপুনি তাত পইচা থ'ব পাৰিব। গতিকে ডুপ্লিকেট এপৰ পৰা আপোনালোকে সাৱধান হৈ থাকিব। ট্ৰেডিং চলি থাকিব, এতিয়া নতুনকৈ ষ্টাৰ্ট হৈছে এনেকুৱা নহয়, এইটো বহুত আগৰ পৰাই ষ্টাৰ্ট হৈ আছে, কিন্তু এই কেইদিনৰ ভিতৰত এইটো বহুত চলিত হৈছে, কাৰণ ইণ্টাৰনেট আহিছে, গাঁৱে গাঁৱে ইণ্টাৰনেট আহিল, চবতে মানে 5G আহিল, 4G আহিল, হাই স্পীড ইণ্টাৰনেট কানেকশ্যন আহিলে, চবতে এপ ডাউনলোড কৰিব পাৰি, পইচা কৰিব পাৰি, এইবিলাক বহুত বস্তু এতিয়া চলিব, এইটো হ'ল আৰম্ভণিহে। গতিকে আপোনালোকে সকলোৱে ইয়াৰ পৰা সাৱধান হৈ থাকিব। আপোনাৰ যিটো পইচা, যোনটো কষ্ট কাম কৰা পইচা, সেইটো আপোনালোকে এনে লুজ নকৰিব। আপুনি পইচা কামাওক, সকলোৱে পইচা কামাওক, সকলোৱে ফিউচাৰ ভাল হওক, কাৰণ ভৱিষ্যতখনটো বহুত এক্সপেঞ্চিভ হয়, বহুত পইচা লাগিব আমাৰ ভৱিষ্যতে। গতিকে আপোনালোকে পইচা বনাওক, সকলোৱে নিজৰ ব্ৰেইন আছে, ব্ৰেইন লগাই পেলাই আপুনি পইচা লগাওক, ইনভেষ্টমেণ্ট কৰক, ভাল জেগাত ইনভেষ্টমেণ্ট কৰক, এই চোৰ ডকাইত হাতত নপৰিব। গতিকে ইমানখিনি কৈ পেলাই মই ভিডিঅ'টো শেষ কৰোঁ। ধন্যবাদ।